हेलो फ्रेंड्स पुनर्बार आपनालोকক स्वागतम जनाइছো आपनालोকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আপুনি যদি অডিট কাৰ্ডৰ ফিজিক্যাল হ্যান্ডিক্যাপ অৰ্থাৎ ডিসেবিলিটি সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল তেনেহলে আপুনি ষ্টেটাসটো কেনেকৈ চেক কৰিব নাইবা আপুনি কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব আপুনি সম্পূৰ্ণভাৱে এই ভিডিঅ'ৰ জৰিয়তে স্টেপ বাই স্টেপ জানিব পাৰিব হেহে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকক আপুনি ডিসেবিলিটি সাৰ্টিফিকেটটো আপুনি কেনেকৈ চেক কৰিব আপুনি চাব পাৰে ট্ৰেক এপ্লিকেশন ষ্টেটাস আৰু এটো লিংকৰ জৰিয়তে আপুনি ইয়াৰ পৰা আবেদন কৰিব পাৰিব বা হেৰুৱা কাৰ্ড আপুনি আবেদন কৰিব পাৰিব নাইবা আপুনি ৰিনিউ কৰিব পাৰিব যেহেতু আপুনি ষ্টেটাসটো চেক কৰি দেখুৱাম আপুনি কেনেকৈ ষ্টেটাস চেক কৰিব আপুনি ট্ৰেক ইয়ৰ এপ্লিকেশন ষ্টেটাস আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি এটো পেজলৈ আহিব স্ক্ৰল ডাউন কৰিলে দেখা পাব ট্ৰেক এপ্লিকেশন ষ্টেটাস আপুনি ইয়াতে এনৰোলমেন্ট আইডি ৰিকুৱেষ্ট নাম্বাৰ বা মোবাইল নাম্বাৰ নাইবা আধাৰ নাম্বাৰ দিও আপুনি চেক কৰিব পাৰিব মই মোবাইল নাম্বাৰে চেক কৰিম ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপুনি ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দি আপুনি গোত ক্লিক কৰি দিব গোত ক্লিক কৰি দিয়াৰ পিছত আপুনি নেক্সট পেজত আহিব আহাৰ পিছত আপুনি চাব পাৰে ইয়ৰ এপ্লিকেশন কারেন্ট স্ট্যাটাস আপুনি কারেন্ট স্ট্যাটাসটো চাব পাৰে ইয়ৰ এপ্লিকেশন স্ট্যাটাস সাবমিট এপ্লিকেশনটো সাবমিট হৈ গৈছে ইউ মে কন্টাক্ট টু ইয়ৰ ডিস্ট্ৰিক্ট মেডিকেল অথৰিটি ফৰ ফাৰ্দাৰ একশন ইয়াৰ পিছৰ কাম কৰিবলৈ হলে আপুনি ডিস্ট্ৰিক্ট মেডিকেল অথৰিটিৰ লগত আপুনি যোগাযোগ কৰিব লাগিব তাৰ পিছতহে আপোনাৰ সাৰ্টিফিকেটখন হ'ব আৰু আপুনি কেনেকৈ ডাউনলোড কৰিব আপুনি ওপৰ ফালে আহিলে আপুনি 3 ডট দেখা পাব ইয়াতে 3 ডট দেখা পাব আপুনি 3 ডটত ক্লিক কৰি দিব এই 3 ডটত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত হোম দেখা পাব আপুনি হোমত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিলে দেখা পাব ইয়াত আপোনাৰ ডাউনলোড ইয়ৰ ডিসেবিলিটি কাৰ্ড আৰু যেটো আপোনাৰ কাৰ্ডটো আহিব কাৰ্ডটো আপোনাৰ পোষ্টত আহিব ইয়াত আপুনি ক্লিক কৰি দিব দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিলে দেখা পাব লগিংত আপুনি দেখা পাব এনৰোলমেন্ট নাম্বাৰ বা অডিট নাম্বাৰ ইয়াত আপোনাৰ এনৰোলমেন্ট নাম্বাৰ বা অডিট নাম্বাৰ দি দিব তাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো দি দিব আৰু তলত দিয়া এই ক্যাপচা কোডটো আপুনি ইয়াতে দি দিব দিয়াৰ পিছত লগিংত ক্লিক কৰি দিব লগিংত ক্লিক কৰি দিলে আপোনাৰ অডিট কাৰ্ডটো আহি যাব অডিট কাৰ্ডটো আহাৰ পিছত আপুনি ডাউনলোড কৰি ল'ব আৰু যেটো কাৰ্ডটা পান কাৰ্ড বা ভোটাৰ কাৰ্ডৰ নিচিনা আহিব হেটো আপোনাৰ পোষ্টত আহিব এনেকৈ আপুনি আপোনাৰ ডিসেবিলিটি সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰে যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰি দিব আৰু ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এনেকৈ আবেদন কৰিব পাৰে নাইবা ষ্টেটাস চেক কৰিব পাৰে ডাউনলোড কৰিব পাৰে আৰু আপুনি যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ হলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ